হাই এভৰিৱান আপোনালোক সকলোলৈকে এমডি মিনাছ কিটচেনৰ তৰফৰ পৰা স্বাগতম জনাইছোঁ আৰু লগতে আপোনালোকলৈ এটি সোৱাদ ভৰা সৰিয়হ দিয়া সজিনাৰ ৰেচিপি লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে মোৰ ৰেচিপিটো ভাল পাব। তেনেহ'লে পলম নকৰি বলকচোন পাকঘৰলৈ যাওঁ। এয়া মই সজিনা অলপ গুচাই কাটি লৈছোঁ। দুটা মিডিয়াম সাইজৰ আলু সজিনা আকাৰত কাটি লৈছোঁ। এটা পিঁয়াজ অকণাৰে ৰুকি লৈছোঁ। সৰিয়হ পেষ্ট লৈছোঁ। দুটা বিলাহী সৰু সৰুকৈ কাটি লৈছোঁ। আদা নহৰু পেষ্ট লৈছোঁ। দুখিলা তেজপাত আৰু তিনিটা কেঁচা জলকীয়া ফালি লৈছোঁ। এতিয়া তেল গৰম হোৱাত পাঁচফোৰণখিনি দিছোঁ। ৰুকি লোৱা পিঁয়াজখিনিও দি দিছোঁ। আদা নহৰু পেষ্টখিনি দিছোঁ। তেজপাত দুখিলাও দি দিছোঁ। আৰু ফালি লোৱা কেঁচা জলকীয়া কেইটাও দি দিছোঁ। এইদৰে মই অলপ দেৰি ভাজি ল'ম। এয়া গৰম মছলা 1 চামুচ দিছোঁ। সবজি মছলা 1 চামুচ দিছোঁ। এয়া হালধিও 1 চামুচ দিছোঁ। এইদৰে মছলাখিনি মই অলপ দেৰি লৰাই লৰাই ভাজি থাকিম। এয়া মই কাটি লোৱা বিলাহীখিনি দি দিছোঁ। বিলাহীখিনি গলি নোযোৱালৈকে মই এইদৰে অলপ দেৰি ভাজি ল'ম। নিমখ সোৱাদ অনুসৰি দিছোঁ। এয়া মোৰ বিলাহী ভজা হৈ গৈছে। এতিয়া মই আলুখিনি দি দিছোঁ।
কম ফ্লেমত ৰাখি অলপ দেৰি ভাজি থাকিম। এতিয়া মই সজিনাখিনি দি দিছোঁ। এইদৰে মই গেছটো কম ফ্লেমত ৰাখি সজিনাখিনি অলপ দেৰি ভাজি ল'ম। এতিয়া মই বটা সৰিয়হখিনি দি দিছোঁ। সৰিয়হ আৰু সজিনাখিনি এইদৰে অলপ দেৰি ভাজি ল'ম, যেতিয়ালৈকে সৰিয়হ কেঁচা গোন্ধটো নাযায়। এইদৰে গেছটো কম ফ্লেমত ৰাখি মই মাজে মাজে লৰাই আছিলোঁ। এতিয়া মই সিজিবৰ বাবে অলপ পানী দি দিছোঁ। সজিনা চৰচৰি হৈ গৈছে। প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে বাৰু? যদিহে ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু কমেণ্টছ কৰি মোলৈ জনাব। ধন্যবাদ।